ইউটিউবত দিবি নেকি খালি মুখেদি কৈ থাকিবি কৈয়ে আছে চবে হৈয়ে গেছি ৰাতিপুৱাই এটা সুখৰ সংবাদ এয়া দেখিছিলি কচু এয়া ইমান ডাঙৰ কচু মই দাঙিবলৈ পৰা নাই খুবেই ভাল লাগিছে আৰু এইডাল কচু আমি আজি খাম ইয়াক কেনেদৰে খাম মাছৰ লগত খাম এয়া দাঙি দিছোঁ এনেকুৱা কচু মই লাইফত দেখি পোৱা নাই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ গালতো লাগি গ'ল দেখিছেনে কিমান ডাঙৰ মোৰ মানুহটোৰ সমান হৈছে আপোনালোকে চাই থাকক আৰু কচুডাল কেনেদৰে বনাই খাব পাৰি আপোনালোকে লাইক কমেণ্ট কৰি যাব মই ইয়াতে বনাম আজি ইয়াতে মোটামুটি 50 কেজিৰ ওপৰত আছে আপোনালোকে চাওক এয়া মই কচুডাল কাটিম ইমান ডাঙৰ কচু লাইফত দেখিবলৈ পোৱা নাই বাঁহ কাটা দিছে এয়া দেখিছে নহয় ইমান ডাঙৰ কচুটো মই চাম ৰ ইয়াক কেনেদৰে বনাই খাই আপোনালোকে জনাবচোন খুবেই ভাল লাগিব নষ্ট কৰিবি ইয়াতে আকৌ কাটিম নেকি কাটা আগগাঁৱতে মাৰি দিয়া পাৰিছোঁ গাইজ পাৰিছোঁ এয়া দেখিছে নহয় এয়া কিমান ডাঙৰ আজি মাছেৰে খোৱাৰহে কথা আকৌ ৰাখি দিয়া এক পিচ 2 পিচ 3 পিচ 4 পিচ ইয়াতে 4 পিচ হৈছে ইয়াতে কি কৰিম কি নকৰিম বাকীখিনি কমেণ্টত জনাই দিব বাই বাই